হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰিছো সকলোৰে ভাল। হেক শব্দটো শুনাৰ লগে লগে বহুতে ভয় খায় বা বহুতে ভয় কৰিবলগীয়াও। যি ধৰণে আমি ৰিয়েল পৃথিৱীখনত আমি সতৰ্কতা অৱলম্বন কৰোঁ, ঠিক তেনেদৰে ভাৰ্চুৱেল পৃথিৱীখনতো আমি সতৰ্কতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয়। কাৰণ সেইদিনা মই যিটো ভিডিঅ' দিছিলো তাত এটা তেনেকুৱা ধৰণৰ কেছ দেখা পোৱা গ'ল, যিটো মই আপোনালোকক সম্পূৰ্ণ স্ক্ৰীন ভিডিঅ' এটা আপোনালোকক দেখাই দিম। আপোনাৰ ইউটিউব চেনেলটো হেক হোৱাৰ অতি বেছিকে চান্স আছে। আৰু বিশেষকৈ এইখিনি হৈছে নতুন যিখিনি ইউটিউবাৰ আহিছে সেইখিনিক টাৰ্গেট কৰি লৈছে এই হেকাৰখিনি। এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে ইউটিউবত হেক কৰিলে আপোনালোকে কেনেকে বাচিব, হেকিঙৰ যিটো হেকাৰৰ একাউণ্ট হয় সেইটো আপোনালোকে কেনেকে চিনাক্তকৰণ কৰিব যে এইটো এটা ফেক আইডিৰ একাউণ্ট, সেইটো আপোনালোকে কেনেকে চিনাক্ত কৰিব। তাৰ লগতে মই আপোনালোকে এইটো এটা কথা কৈ দিওঁ যে অকল ইউটিউবৰ হেকিং বুলিয়েই নহয়, সকলোবোৰ হেকিঙৰ পৰা আপোনালোকে কেনেকে বাচিব তাৰ কাৰণে একদম চিম্পুল এটা আপোনালোকক মই উপায় কৈছো। যদি আপোনালোকৰ ফোন নম্বৰটোৰ লগত আপোনালোকৰ বেংক হওক সকলো ধৰণৰ কাম কাজ যদি আপোনালোকৰ এটাচ হৈ আছে, তেনেহলে আপোনালোকে আপোনালোকৰ মোবাইল ফোনটো বা আপোনালোকৰ চিমটো কেতিয়াও বন্ধ কৰি নথব, কেতিয়াও মোবাইল অফ কৰি নথব। কাৰণ মোবাইল অফ কৰাৰ লগে লগে হেকাৰখিনিয়ে কি কৰে, টাৰ্গেট কৰি চাই থাকে যে কাৰ মোবাইল অফ হৈ আছে, কাৰ মোবাইল অফ আছে, কোনটো ফোন নম্বৰ লগত ক'ৰ বেংকৰ একাউণ্ট হওক বা কিবা কিবি একাউণ্ট লিংক হৈ আছে। তো সেইখিনি মন কৰি পেলাই যেতিয়াই ফোন নম্বৰটো অফ পায় তেতিয়াই হেকাৰে সেইখিনি সুযোগ লবলৈ চেষ্টা কৰে। যেনেকে ধৰি লওক, এতিয়া আমি হোৱাটছএপৰ একাউণ্টটো খোলাৰ লগে লগে OTP এটা আহে। যদি আপোনাৰ ফোন নম্বৰটো অফ থাকে তেনেহলে সেই OTPটো তেওঁলোকে তেওঁলোকৰ ফাললৈ কনভাৰ্ট কৰি ল'ব পাৰে। তেনেকুৱা বহুতো চিষ্টেম আছে। কিন্তু মই স্পেচিয়েলি এই ভিডিঅ'টোত আপোনালোকে ইউটিউবৰ হেকিঙৰ পৰা কেনেকে বাচিব সেইটো ক'বলৈ যাওঁ। আৰু যদি সকলোবোৰ হেকিঙৰ ৰিলেটেড কিবা যদি আপোনালোকৰ ভিডিঅ' লাগে, যেনে ধৰি লওক মোবাইল ফোন হেকিং, তাৰপিছত ধৰি লওক হোৱাটছআপ হেকিং, ইনষ্টাগ্ৰাম, ফেচবুক হেকিং, আপোনালোকৰ ৱেবছাইটৰ হেকিং, সেই সকলোবোৰ ৰিলেটেড যদি আপোনালোকক তেনেকুৱা এটা ভিডিঅ' লাগে তেনেহলে সেইটো মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। আপোনালোকক যদি লাগে কমেণ্ট ছেকশ্যনত মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যে তেনেকুৱা ৰিলেটেড যদি আপোনালোকক ভিডিঅ' লাগে মই নিশ্চয় বনাই দিম তেনেকুৱা এটা ভিডিঅ'। কিন্তু আজি এই ভিডিঅ'টোত আমি ইউটিউবৰ হেকিঙৰ পৰা কেনেকে বাচিম, কাৰণ মোৰ লগত সেইটো হৈ গ'ল, সেইটো কাৰণে মই আপোনালোকক এতিয়া স্ক্ৰীন ৰেকৰ্ড ভিডিঅ'ৰ সৈতে আপোনালোকক মই দেখুৱাই দিম। এইটো চাওক মোৰ ভিডিঅ'টো, এইটো ভিডিঅ'ত আপোনাৰ কমেণ্ট কৰিছে ৰ'ব তলত, এইটো চেনেলটো, এইটো চাওক। এইটো চেনেলটোৰ নামটো হৈছে LJH। তো চেনেলটোত যেতিয়া মই গ'লোঁ, গৈ পেলাই দেখিলোঁ তাত ধুনীয়াকৈ বেনাৰ আছে, লোগো আছে, ছাবস্ক্ৰাইবাৰো আছে, 42.2K আছে। কিন্তু আপোনালোকে যদি চাই তাত ভিডিঅ' কিমান আছে, ভিডিঅ'টো যেতিয়া আপোনালোকে ক্লিক কৰি দিব, তাৰ ভিডিঅ' চাওক, নাই, ভিডিঅ' একো নাই। প্লে লিষ্টত যদি যায়, প্লে লিষ্টত এইকেইটা দেখুৱাই দিব। তাই কমিউনিটিত গ'লে কমিউনিটিত একো নাই, চেনেলত গ'লে একো নাই, আৰু যদি আপুনি এবাউটত যায় এবাউটত গ'লেও একো নাই। ইয়াত এই ভিডিঅ'কেইটা শ্ব' কৰিছে কেলে, প্লে লিষ্টৰ কাৰণে। প্লে লিষ্টত আপোনালোকে বেলেগ কোনোবা ইউটিউবাৰৰ ভিডিঅ' আনি পেলাই আপোনালোকে আপোনালোকৰ নিজৰ প্লে লিষ্টত থ'ব পাৰে। তো এইটো কমপ্লিটলি ফেক একাউণ্ট হয়, সেইটো কাৰণে সাৱধান হওক আপোনালোক, যাতে এনেকুৱা নহয়। আৰু এহেঁতৰ ৰিপ্লাইবোৰ চাওকচোন আপোনালোকে, তাহাঁতৰ মানে কমেণ্টবোৰ এনেকুৱা আনইউজুৱেল, তাতে ধৰিব পাৰি যে এইটো মানে অলপ ডেঞ্জাৰ কিবা এটা। কমেণ্টত মোক লিখিছে যে ভেৰি অচম, ডোণ্ট ষ্টপ, আই উড লভ টু বি ফ্ৰেণ্ড XD। এনেকৈ বাৰু আমাৰ লোকেল কোনোবাই বাৰু লিখিব নিব। সেইটো কাৰণে আপোনালোককো কৈছোঁ যে আপোনালোকো সতৰ্ক হওক। এনেকুৱা কমেণ্ট পোৱাৰ লগে লগে মানে ৰিপ্লাই নকৰিব, না এইটো হাৰ্ট দিব, কিবা কৰিব, একো নিদিব। আৰু তাত হাৰ্টৰ একো চিম্বলেই নাই, দেখিছেনে? তো এইবোৰৰ পৰা বাচিবলৈ প্ৰথম কথা হ'ল কি, আপোনালোকক যোনে যোনে কমেণ্ট কৰিব, কমেণ্ট কৰাৰ লগে লগে আপোনালোকে ৰিপ্লাই নিদিব, না হাৰ্ট দিব, একো নিদিব। লগালগ গৈ পেলাই চেনেলটো চাব, চেনেলটো গোটেইখিনি চাব, তাৰ চেনেলৰ ভিডিঅ' চাব, প্লে'লিষ্ট চাব, সকলোবোৰ চেক কৰিব। চেক কৰি যেতিয়া আপোনালোকৰ ডাউট হ'ব, এতিয়া মোৰ যিটো প্ৰব্লেম হৈছে তেনেকুৱা যদি আপোনালোকে দেখা পায়, তেনেহ'লে তেতিয়া এইটো মানে একোৱে নিদিব, না হাৰ্ট দিব, না লাইক কৰিব, না ৰিপ্লাই দিব। তেনেকুৱা কৰাৰ লগে লগে যদি আপোনালোকে কৰে, তেতিয়া আপোনালোকৰ একাউণ্ট গ'ল বুলিয়ে ধৰক। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। পুনৰবাৰ এনেকুৱা এটা ভাল টপিকৰ সৈতে লগ পাম, তেতিয়ালৈকে বাই বাই।